চুমিক বিচৰাত কিয় ব্যৰ্থ অসম আৰক্ষী কিয় এতিয়ালৈ উলিয়াব পৰা নাই চুমি তাৰ্কিকক চুমি তাৰ্কিকক নোপোৱাৰ আঁৰত আছে নেকি বৃহৎ ৰহস্য গুৱাহাটীত থকাৰ পিছতো কিয় এতিয়ালৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই অসম আৰক্ষীয়ে নে অসম আৰক্ষীয়ে অৱহেলা কৰিছে চুমিক বিচৰাত চুমি বিশাল ফুকন তাৰ্কিক আৰু আদিত্যম আৰম্ভ হৈছিল এখন বৃহৎ নাটক ওলাইছিল কোটি কোটি টকাৰ সম্পত্তি ঠগ প্ৰবঞ্চনা কৰিছিল হাজাৰ হাজাৰ লোকক তাৰ আঁৰত আছিল বিশাল ফুকন নামৰ এগৰাকী 22 বছৰীয়া যুৱক নৃত্য অভিনেত্ৰী চুমি বৰা অভিনেত্ৰীৰ স্বামী তাৰ্কিক বৰা লগতে আন এগৰাকী যুৱক আদিত্যম এই সকলোৰে কথা এতিয়া চৰ্চা অব্যাহত আছে হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তিৰ মালিক হৈছিল 22 বছৰীয়া বিশাল ফুকন ইতিমধ্যে সকলো কথা আপোনালোকে অৱগত হৈছে ট্ৰেডিঙৰ নামত হাজাৰ হাজাৰ কোটি টকা লুণ্ঠন কৰিছিল এইগৰাকী বিশাল পাতি লোৱা ভায়েক আছিল চুমি বৰাৰ কেইবাগৰাকীও অভিনেতা তথা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ পৰা লাখ লাখ টকা লৈছিল ট্ৰেডিঙৰ নামত তাৰ পিছতেই অগাধ সম্পত্তিৰ পাহাৰ গঢ়িছিল এইগৰাকী বিশাল ফুকনে সেইগৰাকী বিশাল ফুকনকেই চুমি বৰাই পাতি লৈছিল ভায়েক হিচাপে হাজাৰ হাজাৰ কোটি টকা লুণ্ঠন কৰি নিজৰ সম্পত্তি গঢ়া এইগৰাকী 22 বছৰীয়া বিশাল ফুকন আৰু চুমি বৰাক বিচাৰি এতিয়া অসম আৰক্ষীয়ে চলাথ কৰিছে হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তি গঢ়া এইগৰাকী বিশাল ফুকনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে কিন্তু বিশাল ফুকনৰ একমাত্ৰ সহযোগী চুমি বৰা আৰু তাৰ্কিক বৰাক ইতিমধ্যে অসম আৰক্ষীয়ে বিচাৰিছে যদিও আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই অৱশ্যে চুমি বৰা আৰু তাৰ্কিক বৰা গুৱাহাটীত থকাৰো সম্ভেদ লাভ কৰি আছে অসম আৰক্ষীয়ে এক প্ৰকাৰ যেন সেইখিনিতে প্ৰশ্ন উত্থাপন হৈছে হাজাৰ হাজাৰ অসম আৰক্ষীয়ে গিজ গিজাই থকা এইখন গুৱাহাটী মহানগৰতেই এক প্ৰকাৰ যেন চকুত ধূলি মাৰি হাৰি আছে চুমি বৰা আৰু তাৰ্কিক বৰা আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই চুমি বৰা আৰু তাৰ্কিক বৰাক প্ৰশ্ন উত্থাপন হৈছে অৱহেলা কৰিছে নেকি অসম আৰক্ষীয়ে নে অসম আৰক্ষীৰ লগত কিবা গোপন বুজাবুজি হৈছে এয়া সাধাৰণ ৰাইজে উত্থাপন কৰা এতিয়া এটা মাথো প্ৰশ্নহে যদিহে অসম আৰক্ষীৰ লগত কিবা গোপন বুজাবুজি নাই তেনেহ'লে আজি পৰ্যন্ত কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই চুমি বৰা আৰু তাৰ্কিক বৰাক আত্মগোপন কৰি থকা স্থানো লাভ কৰে আৰক্ষীয়ে কিন্তু গ্ৰেপ্তাৰ কৰিবহে নোৱাৰে অসম আৰক্ষীয়ে এক প্ৰকাৰ যেন সমগ্ৰ বিষয় এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সকলো বিষয় তল পেলাই চুমি বৰাৰ আখ্যান আৰম্ভ হৈছিল মাছমীয়া সকলো তল পৰিল চুমি বৰাৰ আখ্যান আৰম্ভ হ'ল প্ৰবঞ্চক বিশাল ফুকনকো গ্ৰেপ্তাৰ কৰা হ'ল কিন্তু মুখ্য সহযোগী চুমি বৰা আজিও মুকলি আকাশৰ তলতেই ঘূৰি আছে তাৰ পিছতো গ্ৰেপ্তাৰ কৰিব পৰা নাই অসম আৰক্ষীয়ে তাৰ আঁৰত কিবা লুকাই আছে নেকি গভীৰ ৰহস্য নিউজ ডেস্ক প্ৰতিদিন লাইভ